আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আজি একদম ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতুকে আজি আমাৰ ঘৰত নকঠীয়া পাৰিছে, গতিকে পথাৰলৈ আহিছিলোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, আপোনালোককো দেখুৱাম। নিশ্চয় আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু বহুত বেছি মৰম দিব। শেষত চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ চাই কেনেকুৱা লাগিল। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বলক আজিৰ ভিডিঅ'টো মই এনেকৈয়ে আৰম্ভ কৰিছোঁ আৰু দিনত কি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে আমি গোটেই তিনিটা আহিছোঁ, দেউতাক, মই আৰু টেকলি, পথাৰত চাহ দিবলৈ। এফালে দেখিছেনে পোৱালীকেইটাই হাল বাই আছে, যিহেতুকে আজি দেওবাৰ হয়, গতিকে তেহেঁতি হাল বাবলৈ লৈছে। হাল বাই খুব ভাল পায়। মই অকণমান সিহঁতক ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ। প্ৰায় আধাখিনি ৰেডি হৈয়ে গ'ল, কিন্তু মই অহাত অলপ দেৰি হ'ল, কাৰণ টিকলিজনীও হৈ আছিলে আৰু অকলে এৰি থৈ আহিবলৈও বেয়া লাগিলে। প্ৰায়খিনি হৈ যোৱাৰ পাছতহে মই আহিছোঁ আৰু তাকেই আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ। এয়া হাল বাই আহি সিহঁতৰ ফূৰ্তি চাওক। পথাৰতে এটা সৰু পুখুৰী আছে, সিহঁতে খুব সাঁতুৰিছে আৰু মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ, যিহেতুকে ভাল লাগে। এইবিলাক ফূৰ্তি আৰু ক'তনো, নিজৰ শৈশৱৰ কথাটো মনত পৰি যায়, সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ। বোলো আপোনালোকৰ আগতো অকণমান দেখুৱাই দিওঁ। এইফালে এতিয়া চাহ খাই উঠি পিনে সকলোৱে গৰুত যেনে মৰি লগাই লয় ন, মৰি টানিছে। মাটিটো অকণমান সমান হ'বৰ কাৰণে, তেতিয়া কঠীয়া ছিটিয়ালে ভাল হয়, কঠীয়াখিনি একদম সমানকৈ ওলায়, সেইকাৰণে। এইফালে দাদাই বতৰটো খুব বেয়া, গতিকে সকলোৰে বতৰলৈ চিন্তা। ইফালে দেখিছে কিমান ক'লা মৰা কৰি আনিছে বতৰটো। বৰষুণ দিলে কঠীয়াখিনি একেবাৰে বেয়া হৈ যাব, কাৰণ এতিয়ালৈকে পিছে ছিটিওৱা নাই, এতিয়া ছিটিয়াবলৈ লৈছেহে। এতিয়া অকণমান বতৰটো মুকলি কৰিছে, প্ৰায় পিছবেলা সময় হ'ল এতিয়া। কি হয় নাজানো আৰু, ছিটিয়াই দিছে। গধূলিলৈ চাগে বৰষুণ আহিব, কিন্তু বৰষুণ নাহিলেই ভাল হ'ব, কাৰণ কঠীয়াখিনি থোপ খাই যাব আৰু থোপ খাই গ'লে ভালকৈ নোলাব। সেইটো কাৰণে আপোনালোকৰ ফালে কঠীয়া পাৰিছে নাই কমেণ্ট কৰি জনাবচোন। আমাৰ ফালে পাৰিছে, দুই এঘৰ মানুহে তেনেকৈ খেতিৰ আৰম্ভণি কৰা হৈছে আৰু। যিহেতুকে মই গাঁৱত থাকোঁ, গতিকে আপোনালোকক গাঁৱলীয়া পৰিৱেশবোৰে ভিডিঅ'ৰ যোগেদি দেখুৱাইছোঁ। কিনো দেখুৱাম, দৈনন্দিন জীৱনত যি হৈ থাকে তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ কঠীয়া হেঁচি ৰেডি হৈ গ'ল। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'বিলাক চাই ভাল পায়। যদিহে ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈও চেষ্টা কৰিম মই পথাৰৰ পৰা আপোনালোকৰ মাজলৈ কিছুমান ভিডিঅ' লৈ আহিবলৈ। আজিলৈ বাই বাই।